নমস্কাৰ বিৰতিৰ পাছত প্ৰিয় দৰ্শক চাই আছে ব্ৰেকফাষ্ট লাইভ আমাৰ হৈতে আছে দুলুমণি শৰ্মা আৰু আপোনাক এই পুৱাৰ সময়খিনিত লগ পাই ভাল লাগিছে মূলত লোকগীতৰ শিল্পী লোকগীত গায় আপুনি কেতিয়াৰ পৰা সংগীতৰ চৰ্চা কৰি আছে সংগীতটো সৰুৰ পৰাই গাইছো কিন্তু ক্লাছ 9 ৰ পৰা শাস্ত্ৰীয় সংগীত শিকিছো তাৰ পিছতে সুগম সংগীত শিকিলো তাৰ হাই সেকেন্ডাৰী পঢ়ি থাকোতে প্ৰণিতা বৈশ্য মেধি বাইদেউৰ ওচৰত কামৰূপী লোকগীতৰ শিক্ষা গ্ৰহণ কৰিছো হয় লোকগীতকে আপুনি মানে মূলত লোকগীতৰে চৰ্চা কৰি আহিছে নহয় জানো কিছুদিন ধৰি লোকগীতকে বেছি প্ৰাধান্য দিয়া হৈছে বাকি গীতসমূহ গোৱা হয় কিন্তু লোকগীতটোক অলপ বেছিকে ভাল পাওঁ আৰু হয় মানে মূলত লোকগীতৰ শিল্পী বুলি ক'ব পাৰি আৰু দুলুমণি শৰ্মাক নহয় জানো পৰৱৰ্তী সময়ত আৰু কেনে ধৰণৰ পৰিকল্পনা হাতত লৈছে লোকগীতৰ ক্ষেত্ৰখনত আৰু কেনে ধৰণৰ আগবাঢ়ি যাম বুলি ভাবিছে হয় মই আসলতে আমাৰ লোকগীতসমূহ মানে আগবঢ়াই নিয়াৰ কাৰণে আজি মোৰ এখন শ্ৰীধৰ সংগীত কানন বুলি স্কুল আছে এই 5 বছৰ হ'ব এই জুলাইত তেতিয়াৰ পৰা মই কামৰূপী লোকগীতৰ কৰ্মশালা পাতিছো অহা জুলাইটো পাতিম গৰমৰ বন্ধত আৰু প্ৰত্যেক বছৰে আমি অনুষ্ঠান পাতি আছো যোৱা বছৰ লকডাউনৰ সময়ত সদ অসম ভিত্তিত এখন অনলাইন কামৰূপী লোকগীতৰ প্ৰতিযোগিতা পাতিছিলো উজনি নামনি মানে সদ অসম উজনি নামনি গোটেই অসমৰ পৰা প্ৰায় 100 গৰাকী প্ৰতিযোগী অংশগ্ৰহণ কৰিছিল তাৰে 18 গৰাকী বিজয়ী হৈছিল তেনেদৰে আমি লৰা ছোৱালীখিনিক উৎসাহিত কৰি আছো আৰু আগলৈ আছে পদক্ষেপ খুব সুন্দৰ এইদৰে আগবাঢ়ি যাওক ভাল লাগিছে এইবাৰ আমাক কি শুনাব আপুনি গীত এইবাৰ মই এটি আধুনিক গীত গাব লৈছো নিৰ্মল প্ৰভা বাইদেউৰ গীতৰ কথা আৰু সুৰ আছিল জিতেন দেৱৰ ঠিক আছে সন্ধিয়া
সুন্দৰ খুব ভাল লাগিছে আৰু আপোনাৰ সৈতে কথা পাতি থাকিম গীত আমি শুনি থাকিম কিন্তু আমাৰ প্ৰিয় দৰ্শক ৰাশিফল যিটো শিতান আছে এই ৰাশিফল শিতানটোৰ আৰু কিছু অংশ জনাবলৈ বাকী আছে আহক চাই লওঁ